হেল্ল' এভৰিৱান। তো মই আজি মই ভিডিঅ' এটা বনাইছিলোঁ, ব্লগ এটা। সেইদিনা টেষ্ট ড্ৰাইভ দিয়া নহ'ল না, তো আজি ট্ৰাম্পৰ পৰা এখন চাব পাৰে বাইকখন। তো ট্ৰাম্পৰ পৰা তাৰমানে টেষ্ট ড্ৰাইভ ল'বৰ কাৰণে কৈছিলে। তো চলাই চালোঁ গাড়ীখন, তো বহুত ধুনীয়া। এইখন 400cc, আপোনাৰ স্পীড T4 প্লাছ আপোনাৰ ডুৱেল ABS আছে আপোনাৰ, আৰু আপোনাৰ ধৰি লওক বহুত স্মুথ গাড়ীখন, বহুত ধুনীয়া লাগিছে। তো বলক টেষ্ট ড্ৰাইভটো লওঁ, আপোনালোকে চাওক ভিডিঅ'টো।
এইখন যদি আপোনালোকে কিনিব বিচাৰে তো বৰ্তমান টাইমত এইখন মানে অফাৰ চলি আছে মানে 2,55,000 তো আপোনালোকে পাই যাব 2,42,000 আৰু ডাউন পে'মেণ্ট দি কিনেও ল'ব পাৰে যদি অলপমান দি কিনে যদি কাৰোবাৰ চিভিল ভাল 1,00,000তে ওলাই যাব বা 50,000তে গাড়ীখন ওলাই যাব তো গাড়ীখন ল'ব পাৰে বহুত ধুনীয়া গাড়ী মই চলাই চালোঁ নিজে আৰু মই যিহেতু আপোনাৰ বৰ্তমান এখনৰ ওপৰতে ভিডিঅ' বনালোঁ আগৰ এটা তো আজি মানে টেষ্ট ড্ৰাইভ লৈ কিনেও চালোঁ তো ভাল পাইছোঁ চলাই কিনে আপোনালোকে একবাৰ ভিজিট কৰিব বৰ্তমান নলবাৰীত যদি নলবাৰীবাসীৰ কাৰণে নলবাৰীৰ বৰকুৰাত শ্ব'ৰুমটো আছে বাকী গুৱাহাটীততো আছে চব জেগাতে আছে ট্ৰাম্পটো এতিয়া বৰ্তমান ভাল এটা ব্ৰেণ্ড মানে আপুনি ৰয়েল এনফিল্ড যোনে ভাল পায় চলাই কিনে আগৰ পৰা তো এইখন চলাই কিনে আৰু বেছি মানে এটা নেক্সট লেভেল ওপৰত মানে চলোৱা যেন লাগিব তো ভিডিঅ'টো চাব আপোনালোকে হেল্ল' এভৰিৱান তো ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু বাইকখন সঁচাকৈ বহুত ভাল আপোনালোকে এইখন ভিজিট কৰিব পাৰে ল'বৰ কাৰণে বাজেট ফ্ৰেণ্ডলি হয় আৰু বহুতখিনি ফিচাৰ্ছ আপোনালোকে কম দামত পাই যাব তো আজিৰ কাৰণে বাই ছাবস্ক্ৰাইব কৰি ল'ব